হৈ আছে কিমান বছৰৰ পৰা এনেদৰে যাতায়াত কৰি আছে? আজি ছাৰ হয় আজি 60 বছৰমান হ'ল আমাৰ এতিয়া বনবাস কৰা। আজিলৈকে আমাৰ এই ৰাস্তা পদূলি বা দলং আজিলৈকে মানে হোৱাই নাই। আৰু আমি ডেলিভাৰী মানুহ এনেকৈ ল'বলগীয়া হয় যে আমি কাণত লৈ পিনি লৈ যাওঁ আৰু ইমান কষ্টকৈ যে আনি অৱস্থাই নাই। আৰু এনেও মানে ল'ৰা ছোৱালী এতিয়া পিছপৰা হৈ আছোঁ, আমাৰ যাতায়াতৰ মানে অসুবিধা। আৰু এনে ইয়াত স্কুলতো LP স্কুল যে অংগনবাদী হওক স্কুলখনত পানী বহুত ভৰি হৈ থাকে গোটেই মানে 3 মাহ 4 মাহ একেৰাহে পানী। আজিলৈ হয় আমি বকি আনো, এই সৰু সৰুকেইটা বকি আনো, কেতিয়াবা হাতত ধৰি কাণত লৈ আনো। মা দেউতা সময় হ'লে মানে আনে ইহঁতে, আৰু নহ'লে আমি নিজে উঠাই আনি পিনি আজিলৈকে ক্লাছ কৰি আছোঁ। পঞ্চায়তৰ বিষয়ববীয়া আহিছে আজিলৈকে এতিয়াতো অহাই নাই ছাৰ। যেতিয়া ইলেকশ্যন হ'ব নহয় তেতিয়া আহে ইহঁতে ভোটটো বিচাৰিবলৈ ঘৰে ঘৰে। যেতিয়া মিটিংখন দিয়ে ইহঁতে, তাৰপিছত দিয়ে পিনি একদম মানে মিটিঙত লিখি পিনি চুটি পত্ৰ কৰে আৰু যেনিবা আমি ৰাস্তা দিম, পদূলি দিম বা দলং দিম, ঘৰ দিম, স্কুল ঘৰ দিম বা যিকোনো বিচাৰে মানে ৰাইজে চব দিবলৈ মানে সাজু হৈ থাকে। এতিয়ালৈকে কোনো অহা নাই। যেতিয়া জিকিলে নহয় ইলেকশ্যনত তেতিয়া কোনো আমাৰ এতিয়া সুধিবলৈ অহা নাই, ৰাস্তা চাবলৈ অহা নাই, একেবাৰে নাহে। বিধায়কক দেখি পাইছে নাই? এতিয়া আজিলৈকে দেখি পোৱা নাই, আগতে দেখিছিলোঁ কিন্তু ইলেকশ্যনৰ সময়ত দেখিলে হয়, দেখা নাই। এতিয়া নাই দেখা। এতিয়া চৰকাৰক আপোনালোকে কি অনুৰোধ কৰিব কি? আমি ভাবিছোঁ এতিয়া আমাৰ আদিবাসী বা চাওতাল হওক এনে পিছপৰা হৈ আছে, যাতে আমাক মানে ৰাস্তা পদূলি লাগে আৰু আমাৰ স্কুলখনো ভালকৈ লাগে, ভেটি চেটি ভালকৈ দিব পৰাকৈ। আৰু ল'ৰা ছোৱালীও মানে এতিয়া কেনেকৈ আজিলৈকে মানে শিক্ষাগত অৰ্হতা নাই, মানে আমাৰ এনেই মানে ৰাস্তা পদূলি নোহোৱাৰ কাৰণে তেনেকুৱা হৈ আছে। যাতে আমাৰ ৰাস্তাটো চৰকাৰক অনুৰোধ কৰিছোঁ যাতে সোনকালে কিবা ৰাস্তাখনো দিয়ক আৰু আমি ল'ৰা ছোৱালীবিলাক শিক্ষাগত অৰ্হতা শিকিব আৰু আমি শিকাবলৈ সুবিধা হয়, স্কুল ঘৰখন দিয়ক। তাকে চৰকাৰক মই অনুৰোধ জনাইছোঁ। ঠিক আছে।